গতিকে এইটো নিশ্চিত 2025 যি নিৰ্বাচন এই 2025 নিৰ্বাচনত আকৌ মানে UPPLৰ নেতৃত্বত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR কাউন্সিলটো গঠন হ'ব আৰু ধুৰিবাৰীত নিশ্চয় আজিৰ যি মিটিংটিয়ে এটি অনুমান কৰিছে যে কৰ্মী সভাই যদি ইমান হয় আৰু কৰ্মীসকলে যদি ইমান উৎসাহেৰে যদি কাম কৰিবলৈ ওলাই আহিছে তেনেহ'লে নিশ্চয় ধুৰিবাৰীত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি এজেণ্ডাটো লৈ UPPLে কাম কৰিব বিচাৰিছে তাত সকলোৱে সমৰ্থন দি UPPL প্ৰাৰ্থীক জয়যুক্ত কৰাব। বৰ্তমান আমাৰ UPPL দলৰ বিভিন্ন সমষ্টিত এইবিলাক প্ৰগ্ৰাম চলি আছে। আজি আমি ধুৰিবাৰীত কৰিলোঁ। আমাৰ চেণ্ট্ৰেল কমিটিৰ ডিচিশ্যন মতে আমাৰ 40টা সমষ্টিতে এই প্ৰগ্ৰামটো হ'ব। আমাৰ BTR চিফ মহোদয় ইয়াত চিফ গেষ্ট হিচাপে আছিল। আমাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰ ইয়াত আছিল। আমাৰ কেন্দ্ৰীয় কমিটিৰ বিভিন্ন নেতাসকল ইয়াত আহিছে। MLA EM সকল ইয়াত আহিছে আৰু বিশেষকৈ ধুৰিবাৰী আজিলৈকে UPPLৰ পৰা তেনেকুৱা নিৰ্বাচনত জিকাৰ এটা মানে হিষ্ট্ৰীটো ইয়াত ক্ৰিয়েট হোৱা নাই। গতিকে এইবাৰ আমি আমাৰ ষ্ট্ৰেংথটো কেনেকৈ হৈছে এইটো আজি আমি চাবলৈ আজি আমি ইয়াত দলীয় কৰ্মী সভা অনলি ৱাৰ্কাৰ্ছ মিট নাম দি আমি ইয়াত এটা মিটিংটো এৰেঞ্জ কৰিছিলোঁ। আমাৰ বুথ কমিটি প্ৰাইমেৰী কমিটি আৰু ব্লক কমিটিক লৈ আমি ইয়াত দেখিলোঁ প্ৰায় 1500 আমাৰ কৰ্মীসকল ইয়াত উপস্থিত হৈছে আৰু সুন্দৰ এটা মিটিঙৰ সমাপন ইয়াত আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা এইটো অনুমান কৰিব পৰা যায় যে এইবেলি ধুৰিবাৰী সমষ্টিত UPPL প্ৰাৰ্থীয়ে নিশ্চয় জয়যুক্ত হ'ব আৰু UPPL কৰ্মীসকলে মাৰ বান্ধি থিয় হৈছে যে আমি একেলগে কাম কৰিম আৰু সকলোৱে এইটোৱে বিচাৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই যে যোৱা 4 বছৰত BTRৰ শাসনত অহাৰ পিছত BTRত যোৱা দিনত যিবিলাক মানে কমিউনিকেশ্যন এটা গেপৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি এটা ভুল বুজাবুজি সৃষ্টি হৈছিল এই সকলো দূৰ কৰি যি ধৰণৰ ৰাজনীতি আৰু চৰকাৰ তেখেতে চলাই আহিছে। গতিকে তেখেতে নেতৃত্ব দিয়া পলিটিকেল পাৰ্টি UPPL আৰু তেখেতে নেতৃত্ব দিয়া যি আজি BTR চৰকাৰক আজি BTR ৰাইজে মানে ভাল পাইছে আৰু তেখেতক নেতৃত্বত কাম কৰিবলৈ ওলাই আহিছে। ইয়াৰ আজি ৰিফ্লেক্টটো আজি ধুৰিবাৰী সমষ্টিতে ইয়াত আমি দেখিবলৈ পাইছোঁ। গতিকে এইটো নিশ্চিত 2025 যি নিৰ্বাচন এই 2025 নিৰ্বাচনত আকৌ মানে UPPLৰ নেতৃত্বত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR কাউন্সিলটো গঠন হ'ব আৰু ধুৰিবাৰীত নিশ্চয় আজিৰ যি মিটিংটিয়ে এটি অনুমান কৰিছে যে কৰ্মী সভাই যদি ইমান হয় আৰু কৰ্মীসকলে যদি ইমান উৎসাহেৰে যদি কাম কৰিবলৈ ওলাই আহিছে তেনেহ'লে নিশ্চয় ধুৰিবাৰীত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি এজেণ্ডাটো লৈ UPPLে কাম কৰিব বিচাৰিছে তাত সকলোৱে সমৰ্থন দি UPPL প্ৰাৰ্থীক জয়যুক্ত কৰাব।